সিদিনাখন ভাইটি এটা আহিল, তাৰপিছত ধেৰ কথা আমি পাতিলোঁ। পাতাৰ শেষত সি যাব আৰু ঠিক সেইটো পৰতে হঠাতে প্ৰশ্ন এটা সুধিলে, কি বাইদেউ পাপ কি পুণ্য কি? মই উচপ খাই উঠিলোঁ। সেই এইটো পাপ পুণ্যৰ কথাটোক লাগিছে কিয়? তই যাবলৈ ওলোৱা মানুহ যা, সন্ধিয়া হৈছে। সি বোলে নহয়, মই পাপেই কৰোঁ নে পুণ্যই কৰোঁ ধৰিবই নোৱাৰোঁ দেখোন। মই আই তেতিয়াহ'লে শুন কওঁ, খেনোক দেখি লান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে। আমাৰ অসমীয়াত এষাৰ বৰ ধুনীয়া কথা আছে। এতিয়া তই বুজি ল, আমাৰ মনটোত যেতিয়ালৈকে ভেদভাৱ থাকিব তেতিয়ালৈকে আমি পাপেই কৰি থাকোঁ। যেতিয়া আমি সকলোৰে প্ৰতি সমভাৱ পোষণ কৰিব পাৰিম তেতিয়া আমাৰ পুণ্য হ'বলৈ ল'ব। সি মোলৈ চাই পেলাই কৈছে, বাইদেউ তই পাৰনে? মই বোলো মই চেষ্টা কৰি থাকোঁ সদায়।